তই এতিয়া মোৰ কথা ভালদৰে শুন কৈ যা সিহঁতেতো নাজানে তোৰ কথা তইতো সঁচা তই ইংৰাজীত MA কৰিছ আৰু সিহঁতেতো নাজানে সেইটো কথা তই এতিয়া বহুত কৰিলি আৰু এইবিলাক সিহঁতৰ কাৰণে তই এতিয়া তোৰ নিজৰ ৰূপটো দেখা সিহঁতৰ কথা সিহঁতে তোক যিমানে গালি পাৰি যাব যিমানে তোক কষ্ট দিব সিহঁতে আৰু পাৱাৰফুল হ'ব বুজিছ নহয় মই এতিয়া অলপ দিনৰ পিছতে ইয়াৰ পৰা যামগৈ গতিকে তই নিজকে চম্ভালিব লাগিব মই কৈ দিলোঁ কিন্তু মই যোৱাৰ পিছত যদি তই সলনি হও চাই ল'বি আকৌ এতিয়া যা আজি দিনটো তই জানা নহয় কি কৰিব লাগে যা এতিয়া কাকো উস্তাদি দেখুৱাব দিবি যেতিয়ালৈকে সিহঁতে তোৰ ভৰিত নপৰে ঠিক আছে হা এতিয়ালৈকে ব্ৰেকফাষ্ট বনোৱা নাই 8টা বাজিলে 1 দি আছোঁ ৰ সদায় তাইক ক'ব লাগে দেখিছ কাম কৰা পাই নিচিনা মানে ৰ কৃতি বৌ এতিয়ালৈকে ব্ৰেকফাষ্ট কিয় বনাই হোৱা নাই হা মই সদায় কওঁ চবকে যে 8টা বজাত ব্ৰেকফাষ্ট লাগে আপুনি যে ছুটি দি দিছিলে সেইকেইটাক এতিয়া পাওক গম ছুটি দিছিলে নহয় এতিয়া বনাওক নিজে আৰু বনাওক নিজে খাওক 8টা বজাত কিন্তু মোক যদি মই ব্ৰেকফাষ্ট যদি নাপাওঁ নহয় মই কিন্তু কৈ দিছোঁ হা আণ্ডাৰষ্টেণ্ড ইউ বেটাৰ আণ্ডাৰষ্টেণ্ড হাউ ডেছি এজনী গাঁৱলীয়া ছোৱালী আহি মোক গালি দি থৈ গ'ল ইংৰাজীত তাকো হা কেনেকৈ তাই মোক গালি দিলে কেনেকৈ তাইক মই দিম তাইক মই একেবাৰে ডাঙৰকৈ দিম ইমান দিনে তাই মোক কি বুলি ভাবিছে গালি পাৰি আহিছোঁ সাঁচি দি আহিছোঁ আৰু এতিয়া দি যাম তাই মোক ঘৰৰ সলনি কৰি পাইছে নাই হেৰা কি হ'ল হে ইমান কপি কথা কৈ আছে যে মোক সেই গাঁৱৰ ছোৱালীজনী আহি পেলাই গালি দি থৈ গ'ল আৰু মই শুনি থাকিলোঁ মোক ব্ৰেকফাষ্ট বনাব দিছে মই ব্ৰেকফাষ্ট বনাম হা ইমান কৰিব নালাগে দিয়া হ'ব আৰু একেবাৰে মই তাইক ভালকে জানো কৃতিয়ে এনেকুৱা গালি কাকো নাপাৰে গালি চালি তাই নাপাৰে তোমাক চাগে ব্ৰেকফাষ্টটো আজি বনাব দিলে সদায়চোন তাই বনাই তুমি আজিনো ব্ৰেকফাষ্টটো বনাব নোৱাৰানে হ'ব যোৱা তুমি ব্ৰেকফাষ্টটো আজি বনোৱা আৰু আজি যেনিবা 8টা বাজাতকৈ অকণ বেছিয়ে লাগিলে কি নহ'ব যোৱাচোন একো নহয় যোৱা হাই কি কৰিলোঁ মই গোটেই পাকঘৰটোৰ অৱস্থা নাইকিয়া কৰিলোঁ কি হ'ব এতিয়া কি কৰিলোঁ মই এখন বনাব নাজানো এনেই উস্তাদি মাৰিলোঁ কি খাই যাব এতিয়া এখেতে যে মোক আকৌ গালি পাৰিব আকৌ সৈজনী এনেই আজি ৰুদ্ৰমূৰ্তিও ধৰি আছে মোক আকৌ গালি পাৰিব আজি চবেই কি যে চুট খৰে খাইছিলে সৈজনীক শাস্তি দিবলৈ কাৰণে গোটেই ঘৰৰ চাকৰবিলাকক ঘৰলৈকে এমাহৰ কাৰণে পঠিয়ালোঁ এতিয়া এমাহ বনা তাইৰ ওচৰলৈকে যাওঁ তাইক ভালকৈ ক'লে সহায় বিচাৰিম তেতিয়া তাই ধুনীয়াকৈ বনাই দিব তাইৰ ওচৰলৈকে যাওঁ তাইও ভোকত আছে নহয় মোৰ কথা শুনিব তাই তাইৰ ওচৰলৈকে যাওঁ হাই এজনী ইমান উমা কেক 2টা মিঠাই আমাকো দিব চাগে ময়ো খোজো ৰ বোৱাৰী এয়া তুমি কাৰ কাৰণে আনিছা সেই ইমানখিনি তুমি খাব নোৱাৰিবা নহয় নাই মই পাৰিম এয়া মই নিজে ঘৰতে বনোৱা সেইদিনাখন বনাইছিলোঁ ৰাতি আৰু আজি একদম পুৰা ঠিক হৈ গ'ল এতিয়া ময়ে খাব লাগিব আৰু মোৰ লগৰজনী আছে নহয় তাই আৰু ময়ে খাম আৰু এয়া আৰু আপোনালোকেতো নাখায় ন মিঠা বস্তু গতিকে ভালেই হ'ল আৰু মানে নাই তেনেকুৱা কথা নহয় মানে খাব পাৰি আমিও পাৰোঁ মানে মই সেইদিনাখন কৈ দিছিলোঁ এনেই টিপতে মানে বাইদেউ এয়া বহুত মিঠা আৰু আপোনাৰ চুগাৰ আছে নহয় সেইদিনাখন আপুনি মোক গালি পৰা নাছিলে আপোনাক মিঠা বস্তু খুৱাই দিলোঁ কাৰণে নাই এইবাৰ মই গালি শুনিবলৈ নাই পাই নহয় একো নাই এইবাৰ মই কৈছোঁ নহয় একো নাই দিয়া আৰু তুমি মোক ব্ৰেকফাষ্টটো বনাই দিবাচোন প্লিজ হা আজি 8টা বজাতো বনাব নোৱাৰিলোৱে তথাপিও তুমি মোক সহায় কৰি দিবা আৰু মানে নাই বাইদেউ মই আজি নোৱাৰিম আজি মই নবনাওঁ মোৰ একদম হাত বিষাই আছে ভৰি বিষাই আছে মই উঠিবও নোৱাৰোঁ সেইবাবে বহিয়ে আছোঁ মানে মই এইখিনি খাই লওঁ গোটেইখিনি তাৰপিছত মই আপোনাৰ ওচৰলৈ যাম আৰু আপোনাক এবাৰ মই একো মিঠা বস্তু খাব নিদিওঁ বাই ইমান ধুনীয়া সেই চকলেটি হাৰ্ট শ্বেপৰ বাৰ্গাৰটো চাওকচোন ইমান ধুনীয়া আৰু এইটো কেক জানে পাইনএপল আৰু বৰফি কেক হয় এইটো ভাবকচোন কিমান টেষ্টি হয় আৰু এইটো নৰ্মেল হয় আৰু ষ্ট্ৰবেৰী কেক আৰু সেয়া চাওক লাডু মিঠাই মানে ঢেৰ কিবাকিবি আছে আৰু মোৰ ওচৰত আৰু এই চকলেটৰ এইটো যে মোৰ এইটো চাই যে লোভৰ পানী পৰি আছে এইটো মই জলদি খাওঁ এতিয়া তাই মোক সিদিনাখন যে কিহে পাইছিলে তাইক গালি পাৰিলোঁ নহয় এতিয়া খা কি হ'ব এতিয়া জিভা উলিয়াই যাওঁগৈ আৰু এতিয়া জিভা উলিয়াব নোৱাৰে কান্দিবলৈ মন গৈছে খাবলৈ ইমান মন গৈছে এটা খুচুৰ মানে বোৱাৰী এটা খালে একো নহয় মই ইয়াৰ পৰা এটা লৈছোঁ হা বৌ এয়া নচুব কিন্তু দেই মই কৈ দিলোঁ আপোনাক নচুব সেইদিনাখন আপুনি এনেও গালি শুনালে আৰু মোৰ সেইদিনাখনৰ খং উঠি আছে চাব কিন্তু ইয়াৰ যদি এটা মানত টাচ হয় মই কিন্তু ঘৰ হিলাই দিম হ'ব দিয়া বৌজনী যে আৰু বৌ তুমি যে কৈছিলা চাৰ্চলৈ মোৰ লগত যাবা বুলি ব'লা মোৰ ওলাই হৈ গ'ল
আচ্ছা ব'লা তুমি এনেকৈ যাবা ন অবভিয়াছলি অ'কে দেন 5 মিনিটছ ৰ'বা মই আহি আছোঁ বহুত জল্দি কৰক ইয়াৰ পৰা আহি পেলাই মোৰ এফালে যাবলগীয়া আছে ব'লা বৌ এইবিলাক তোমাৰ লগত যাম তোমাৰ নিচিনা হৈ যাব লাগিব ন অকণমান ময়ো ফেশ্বন কৰোঁ বুলি ভাবিলোঁ আৰু চাৰ্জলে ফেশ্বন কৰিয়ে যায় ন তোমাৰ পৰাই শিকিছোঁ ব'লা ব'লক ব'লক বাইদেউ এই মোক ধুনীয়া লাগিছেনে আৰু সেইফালে চাই পেলাই কোৱাচোন অবভিয়াছলি তুমি এনেও ধুনীয়া আৰু ধুনীয়া লাগিছে আজি তোমাক আৰু চাৰ্চত এনেকুৱা কাপোৰ পিন্ধি আহিলে ভাল নহয় ন কিয় তুমিচোন সদায় পিন্ধি আহা মই আজি নোৱাৰিমনে পাৰিবা পাৰিবা এতিয়া মই এইজনীৰ কাৰণে কাপোৰ সলাই আহিব লাগিব মানে এইবিলাক মানে পিন্ধিবও নোৱাৰিম এতিয়া মই লাজ দিছোঁ বহুত তোমাক ন কিন্তু আজিৰ কাৰণেহে ইয়াৰ পিছত তুমি নিজে ঠিক হৈ যাবা তোমাৰ ভালৰ বাবেই মই কৰিছোঁ মই কিমান লাজ পালোঁ যে মই চব ভাঙি দিম মই চব ভাঙি দিম মই আৰোহী ৱেইট এনেকুৱা নকৰিবা আৰোহী এনেকুৱা নাপায় এনেকৈ কি কৰি আছা তুমি বহু মই পাগল হৈ যাম মই কিমান লাজ পালোঁ আজি জানা চাৰ্জত কিয় কি হ'ল আৰোহী ব'ল আমি ইয়াৰ পিছত মেৰিজ এটালৈ যাব আছে জানা নহয় বাট ডোণ্ট ডু ডেট বেবি এনেকৈ নহয় এনেকৈ নকৰিবা বস্তু ভাঙা বস্তু পেলোৱা এনেকুৱা নাপায় নহয় কৰিবলৈ ডোণ্ট ডু ডেট অ'কে তোমাক ক'ৰবাত কাটি যাব এনেকুৱা নকৰিবা বৌ তুমি যেতিয়া নিজে দেখিবা তেতিয়া তুমি গম পাবা মই কেনেকুৱা লাজ পাইছোঁ আজি চাৰ্জত আৰু মই কলে নিলে বাহিৰলৈ ওলাই যাব নোৱাৰিম জানানে তুমি আহক মাতাচোন তুমি তোমাৰ কৃতিজনীক মাতা যোৱা তেতিয়া গম পাবা তুমি কি হ'ল কৃতি এনেই সলনি হৈছে আৰু মই গম পাই আছোঁ এতিয়া আমি তাইক গালি চালিও পাৰিব পৰা নাই সেইবাবে সলনি হৈছে আজি তাই কি হ'লনো তাই কি কৰিলে যেতিয়া দেখিবা তেতিয়াই গম পাবা আৰোহী কিবা হৈছে নেকি ইয়াৰ বহুত চাউণ্ড আহি আছিলে ইয়াৰ পৰা সেইবাবে আহিছোঁ বৌ সেইফালে চোৱা তেতিয়া গম পাবা হাই কৃতি হাই ক'লৈ গৈছিলে নেকি এতিয়া গম পালা মুখৰ মাত বন্ধ হৈ গ'ল এতিয়া অ'কে দেন মই যাওঁ হা একো যদি প্ৰব্লেম হোৱা নাই মই কি দেখিলোঁ বাৰু আৰু সি মই কি দেখিলোঁ সঁচা দেখিলোঁ নে মিছা দেখিলোঁ আৰু সি যি দেখিছা তুমি ঠিকে দেখিছা বৌ এতিয়া গম পালা আৰু সিও খং কৰি গুচি গ'ল মানে সঁচাই দেখিছোঁ কিবা হ'ল এইবিলাক নাজানো আৰু পাই গোটেইখন এটা ৰাতিতে খেলৌ মেলৌ হৈ গ'লচোন নাজানো আৰু পাই মই বাচি থাকিলেই হ'ল ইয়াৰ পৰা খেলৌ মেলৌৰ পৰা সকলো এতিয়া প্লেন মতেই হৈ আছে সকলো প্লেন মতেই হৈ আছে তই খালি এটা কথা মনত ৰাখিবি ইহঁতক নচুৱাব লাগিবই গতিকে মই ইয়াৰ পৰা যামগৈ কিন্তু তই সলনি নহ'বি তই একমতেই হৈ থাকিবি কিন্তু তো মই একমত হ'মেই এতিয়া ইহঁতক নচুৱাইহে মই দম ল'ম এটা কথা মনত ৰাখিবি আমি ঘৰৰ ভাল কাৰণেহে এইবিলাক কাম কৰি আছোঁ বুজিছ নহয় মই ঘৰখনৰ ভালৰ বাবে মোৰ সন্মানৰ বাবে মোৰ নিজৰ অধিকাৰৰ বাবে তোৰ অধিকাৰৰ বাবে গতিকে ফোন কৰি খবৰ লৈ থাকিম চাবি কিন্তু সাৱধান এতিয়া তই আৰু এটা অধিকাৰ ল'বলগীয়া আছে তই কোনটো অধিকাৰৰ কথা কৈছ মই গম পাইছোঁ মই এতিয়া আমি পাতোংগে ৰ কথা ঠিক আছে বাৰু দাদা সেই ফাইলটো মই চাম ঠিক আছে বাৰু সেইটো তই চাবি বৌ আপোনাক মই এটা কথা ক'বলৈ লৈছিলোঁ আমাৰ কোম্পানীৰ পাৰ্চেণ্টেজ বহুত কমিছে আপোনাক দিয়াটো নিজৰা মই কিন্তু এইটো কথা লক্ষ্য কৰিছোঁ তুমি যিয়ে নোকোৱা কিয় তোমাক এই কোম্পানীটো দিয়াৰ পিছত সেই ভাগৰখিনি তোমাক দিয়া ভাগৰখিনি যেতিয়াৰ পৰা মই তোমাক দিছোঁ তেতিয়াৰ পৰা সদায় কমিয়ে গৈ আছে পাৰ্চেণ্টেজ কিহৰ কাৰণে এনেকুৱা হৈছে তুমি মন দি কৰা নাই নেকি বাৰু নাই মই মন দি কৰিছোঁ মানে অলপ মিষ্টেক হৈ যায় ন প্ৰথমতে 2 বছৰ হ'ল প্ৰথমতে মানে আমাৰ চবে এমাহতে শিকি যায় আৰু তুমি বৌয়ে নোৱাৰা কামখিনি মোক দি চাব পাৰে তুমি গাঁৱত পঢ়িছা আছামিজ মিডিয়াম কি কৰিবা সেই তুমি অফিচ গৈ আজিলৈকে দেখি পাইছা জানো অফিচ নাই আমি ভাবিব পাৰোঁ বৌ কালি মই তাইৰ চাইছিলোঁ তাইৰ ৰিপৰ্টছখিনি চাইছিলোঁ মই বহুত ভাল তাই পঢ়াত চোন এণ্ড তাই ইংলিছত MA কৰিছে আৰু ছায়েন্সতো বহুত ভাল দেখিছোঁ মই ৱাও ইমান দিনে কি কৰি আছিলা তুমি বাচন ধুই থাকি
আছিলা যে ইমান দিনে তুমিচোন আমাৰ অফিচতে বহুত ভাল ভাল পোষ্টত কাম কৰিব পাৰিলাহেঁতেন মই ভাবিছোঁ বৌক দিয়া কোম্পানীটোৰ মেনেজাৰ মই কৃতিক বনাওঁ হা মই কি হ'ব মোৰ ভাল কথা ভাবিছা ৰিপৰ্টছখিনি মোক এবাৰ দেখুৱাবাচোন তোমাৰ ইমান ভাল ৰিপৰ্টছ মই নাজানো চ' এতিয়া মই কাইলৈৰ পৰা জইনিং কৰিম তেতিয়াহ'লে কৰিব পাৰা ভাল খবৰচোন মিঠাই খোৱা আকৌ আনিছোঁ মিঠাইও আনি থৈ দিছোঁ বাহ লওক চাওক মিঠাইৰ ভাণ্ডাৰ আনি থৈ দিছোঁ মই বাহ দিয়া মিঠাই দিয়া আমি খাওঁ আকৌ মোৰ মন নাই মই যাওঁ টেষ্টি মিঠাই দেই সঁচাকে বৰ ধুনীয়া কেনেকুৱা লাগিলে গাইজ আজি প্ৰথম আৰম্ভণি আৰু খণ্ড আহি আছে আমাৰ চাই যাব লাস্কাৰ কাৰ্টুন যদি আজিৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব গতিকে আজিলৈ ইমানেই বাই খণ্ডবিলাক কিন্তু চাই যাব একদম মিছ নকৰিব